হয় আমাৰ ABMCU ওদালগুৰি জিলা কমিটি আৰু ইক্ৰাবাৰী প্ৰাইমাৰী কমিটি তেওঁলোকৰ উদ্যোগত আমাৰ ওদালগুৰি জিলাত থকা আমাৰ যিসকল কৃতি ছাত্ৰ ছাত্ৰী তেওঁলোকে এটা সম্বৰ্ধনা জনাবৰ কাৰণে এটা কাৰ্যসূচী লৈছিলে আৰু ইয়াত মই নিজেও উপস্থিত আছিলোঁ খুবেই ভাল লাগিছে সম্বৰ্ধনা অনুষ্ঠানেই নহয় ইয়াত বিভিন্ন বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰি আনি শিক্ষাৰ বিষয়ত সমাজ ব্যৱস্থাৰ ওপৰত বক্তব্য ৰাখিছে আৰু মই আশা ৰাখিম এইবিলাক বক্তব্যৰ যোগেদি আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব তেওঁলোকৰ নিজৰ পথ সন্ধানত সহায় কৰিব মই সেইটোকে আশা কৰিছোঁ আৰু ভৱিষ্যতে এই ল'ৰা ছোৱালীবিলাকে যিহেতু আমাৰ ভৱিষ্যত হয় তেওঁলোকৰ ভালকৈ পঢ়ক আমাৰ সমাজত সন্মান কৰি আনক তাকে মই তেওঁলোকক শুভেচ্ছাটো জনাইছোঁ এইটো অকল সংখ্যালঘু অঞ্চলত বুলি নহয় সমগ্ৰ BTC অঞ্চলত মই যিহেতু 6 মাহ আগতেই আমাৰ নিৰ্বাচনটো হৈছিলে আৰু যিহেতু মই নিজেও BTC চৰকাৰৰ লগত জড়িত হৈ আছোঁ গতিকে দেখা পাইছোঁ BTC প্ৰায় শিক্ষানুষ্ঠানবিলাকত আমাৰ শিক্ষকটিৰ অভাৱটো আছেই আৰু সেইবিলাক পূৰণ কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ BTC চৰকাৰে আলোচনা কৰি আছে টেট পৰীক্ষা ইতিমধ্যে হৈ গৈছিলে তেওঁলোকক খুব সোনকালে চিলেক্ট কৰি ফালে য'ত শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰয়োজন আছে তাত শিক্ষক-শিক্ষয়িত্ৰী দিয়াৰ কাৰণে ইতিমধ্যে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু খুব সোনকালেই ইয়াত আমি ৰিজাল্টটো দিব পাৰিম নিয়োগ কৰিব পাৰিম আৰু ইয়াৰ উপৰিও আমি দেখা পাইছোঁ BTC অঞ্চলত বহুত শিক্ষানুষ্ঠান আন্তঃগাঁথনিবিলাক ভাল নহয় গতিকে সেই আন্তঃগাঁথনিবিলাকো আমি ঠিক কৰিব লাগিব আমি আলোচনা কৰি আছোঁ যাতে এই আন্তঃগাঁথনিবিলাক আমি ঠিক কৰিব পাৰোঁ আৰু যাতে শিক্ষা দিয়াত যাতে ভাল এটা পৰিৱেশ আনিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম বিশেষভাৱে তেওঁলোকক মই শুভেচ্ছা জনাইছোঁ নিজৰ লক্ষ্যত তেওঁলোকে থিৰে থাকক নোৱাৰা একো কাম নাই চেষ্টা কৰিলে সকলো কামতে কৃতকাৰ্যতা লাভ কৰিব পাৰি গতিকে তেওঁলোকক চেষ্টা কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ যি বাধাই নহওক কিয় গতিকে সেই বাধাৰ মাজেৰে আমি নিজৰ লক্ষ্যত উপনীত হ'ব লাগিব গতিকে তেওঁলোকক সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে মই শুভেচ্ছা জনাইছোঁ আমি চাৰিওফালৰ পৰা খবৰ লৈছোঁ ৰিজাল্টটো ভাল হ'ব লাগে আৰু মই ওদালগুৰি সমষ্টিৰ পৰা জয়ী হ'ম বুলি মই আশা কৰিছোঁ যোৱাকালিও আমাৰ কেন্দ্ৰীয় কমিটিৰ এটা সভা হৈছিলে BPF দলৰ তাতো আমি বহুতখিনি পৰ্যালোচনা কৰিছোঁ আমাৰ বিভিন্ন ব্লক কমিটি জিলা কমিটিৰ পৰা আমি ৰিপৰ্ট লৈছোঁ গতিকে আমাৰ BTCত 15টা বিধানসভা চিট আছে এই 15টা বিধানসভা সমষ্টিত আমি 15জনকেই আমি উলিয়াই লৈ যাব পাৰিম বুলি আমি আশা কৰিছোঁ তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আমিও খবৰ পাইছোঁ কিন্তু খুব কম ভোটত হ'লেও যোৱাকালি যিটো আমাৰ পৰ্যালোচনা সেই পৰ্যালোচনা মতে কম ভোটত হ'লেও আমাৰ জয়ী হ'ব বুলি আমি আশা কৰিছোঁ